হিমা এগৰাকী চাকৰিয়াল আৰু মাহৰ শেষত অলপ পইচা ৰৈ যায় আৰু আৰডি বা বেংকৰ সেভিংস একাউণ্টত থোৱাতকৈ তাই এটা বেলেগ অপচন বিচাৰি আছে য'ত অলপ বেছি ইন্টাৰেষ্ট পায় হিমাৰ নিচিনাকৈ আপুনিও যদি বিচাৰি আছে এনে এটা অল্টাৰনেটিভ অপচন তেন্তে আপোনাৰ বাবে এটা ভাল অপচন আছে P2P লেন্ডিং হয় P2P লেন্ডিং মানে আপুনি নিজে এজন মিনি বেংকাৰ হ'ব পাৰিব লোন বিচৰা লোকে আপোনাৰ পৰা ধন ল'ব আৰু তাৰ বিনিময়ত আপুনি ইন্টাৰেষ্ট উপাৰ্জন কৰিব P2P পিয়াৰ টু পিয়াৰ লেন্ডিং হৈছে এটা অনলাইন প্লেটফৰ্ম য'ত বৰোৱাৰ আৰু লেন্ডাৰ মিলিত হয় বৰোৱাৰে ধন বিচাৰে লেন্ডাৰে যেনে হিমাই ধন লগায় দুয়োৰে মাজত চুক্তি হয় EMI সহ ধন ঘূৰাই দিবলৈ ধৰক হিমাৰ 5000 টকা আছে তেওঁ 500 টকাকৈ 10 জন মানুহক দিব পাৰিব লোন ইন্টাৰেষ্ট 12 to 48% লৈকে যায় প্লেটফৰ্মৰ চাৰ্জ কাটি বাকি এমাউন্ট ইন্টাৰেষ্ট সহ তাই একাউণ্টত সোমাই যায় বেনিফিটবোৰৰ কথা ক'লে হাই ৰিটাৰ্ণ ইন্টাৰেষ্ট পাই 12 to 48% ডাইভাৰ্সিফিকেশন আছে ৰিস্ক কমাবলৈ অলপ এমাউন্ট ভগাই দিব পাৰে আপুনি মন গলে 100 টকা লৈকে লোন দিব পাৰে ট্ৰান্সপাৰেন্সি এণ্ড কন্ট্ৰোল আপুনি নিজেই বাছি ল'ব পাৰিব কাক ধন দিব কিমান সময়ৰ বাবে দিব কিমান টকা দিব বৰোৱাৰজনৰ ডিটেইলছ দিয়া থাকে যেনে নাম সিভিল স্কোৰ কি কাম কৰে মান্থলি ইনকাম কিমান ইত্যাদি এইবোৰ চাই আপুনি ডিসিশন ল'ব যে মানুহজনক পইচা দিব নে নিদিব ৰিক্সৰ কথা ক'লে এজন দুজন মানুহে পইচা নিদিয়াকৈ থাকে ইহঁতক প্লেটফৰ্মৰ এজেন্টবোৰো ফলো আপ কৰেই বা এজন দুজনে পইচা নিদিলে বা মাৰ গলেও হাই ইন্টাৰেষ্টৰ কাৰণে বাকিবোৰৰ পৰা মেকআপ হৈ যায় মই এনে এটা প্লেটফৰ্মৰ এপটো খুলি দেখাইছো যিটো ৰেজিষ্টাৰ্ড P2P লেন্ডিং প্লেটফৰ্ম হয় আৰু প্ৰায় 10 বছৰৰ পৰা এই সাৰ্ভিস দি আছে নামটো হ'ল লেনদেন ক্লাব ইয়াত এনেকে লোন এপ্লাই কৰা মানুহবোৰৰ লিষ্ট থাকে আপুনি নামটো ক্লিক কৰি সেই পাৰ্টিকুলাৰ মানুহজনৰ ডিটেইলছ চাব পাৰে আৰু যি লোন দিব বিচাৰে দিব পাৰে আপোনাৰ পোৰ্টফলিওত আপুনি কিমান লোন দিলে কিমান ইন্টাৰেষ্ট পালে সব ওলাই থাকে আৰু আপুনি যদি সেভিংস একাউণ্টটো দি একাউণ্টটো খুলিছে তাত অটোমেটিক পইচাবোৰ সোমাই থাকে মানে EMI বোৰ আপুনি নিজে এবাৰ চাই ল'ব আৰু বহুত অপচন আছে যদি লিংকটো লাগে তেন্তে তলত কমেন্ট কৰিব মই প্ৰভাইড কৰি দিম বা প্লে ষ্টৰত সাৰ্চ কৰিলেও পাই যাব সো P2P লেন্ডিংৰ দ্বাৰা লোকক সহায় কৰি আপুনিও আপোনাৰ ইনকাম বৃদ্ধি কৰিব পাৰে ভিডিওটো ভাল লাগিলে লাইক কৰক শেয়াৰ কৰক আৰু এনে ডিজিটেল ফাইনান্স ৰিলেটেড ভিডিও চাবলৈ আৰ্থিক বাৰ্তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক তেন্তে আজিলৈ আহিছো ধন্যবাদ